নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটিলে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু সুৰক্ষিত আছে। আজি এই ভিডিঅ'টিৰ মেইন টপিকটো হ'ল যে আমাৰ অসমৰ এখন সাধাৰণ গ্ৰাম্য জীৱনৰ পৰিৱেশ এটিৰ বিষয়ে এই ভিডিঅ'টিত তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টি আঁকোৱালি ল'ব। এয়া দেখিবলৈ পাইছে মাটি চহোৱাৰ কাম আৰম্ভ হৈ গৈছে। বাৰিষা লাহে লাহে আহিব, গতিকে অলপমান সোনকালে মাটি চহোৱা আৰম্ভ হৈছে। ইয়াতে ধান খেতি কৰা হয়। দেখিছে এই পুখুৰীটোত অলপ সময় আগতে কেইটামান মাছৰোকা চৰাই আছিল। মই অহাৰ লগে লগে মানে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ অলপমান আগতে উৰি গুচি গ'ল, ভালকৈ দেখুৱাব নোৱাৰিলোঁ। এই পুখুৰীটো কেইদিনমান আগতে একদম শুকান আছিল, কিন্তু এই যোৱা এসপ্তাহত একেলেঠে যিমান বৰষুণ দিলে সেই বৰষুণৰ বাবে এতিয়া পানী বাঢ়ি গৈছে আৰু কেইদিনৰ পিছত গোটেই হাই লেভেলত আহি যাব, পানীখিনি কমপ্লিট ফুল হৈ যাব পানী। পথাৰৰ মাজৰ এইবিলাক পুখুৰী সাধাৰণতে মাছ খাবৰ বাবে খুন্দা হয়, কিন্তু বৰ্তমান সময়ত ইয়াতে পানী জমা হোৱা নাই। ভৰ বাৰিষা হ'ব লাগিব, তেতিয়াহ'লে পানী সম্পূৰ্ণ হৈ যাব। তেতিয়া পথাৰত মানুহবোৰে আহি ইয়াতে সিঁচি ধুনীয়াকৈ কাৱৈ মাছ, গৰৈ মাছ, মাগুৰ মাছ এইবোৰ পোৱা যায় ইয়াতে। আৰু এইটো গৰুৰ পোৱালি দমৰা। ঐ ক'ত যাওঁ তই, ক'ত যাওঁ হা, ক'ত যাওঁ, পলাইছিল কিয়? এয়া বীজ ৰোৱা আৰম্ভ কৰি দিছে, ধুনীয়াকৈ চাৰিওফালে বেৰ দিছে যাতে ছাগলী গৰু সোমাব নোৱাৰি। এই সৰু সৰু বীজ ধানৰ গজালি মেলিছে প্ৰায়। আৰু এইটো হ'ল তালৰ এটা সৰু ফল। ওপৰত এডাল তালৰ গছ দেখিবলৈ পাইছে। এই গছডালৰ পৰা এনেকৈ সৰু সৰুকৈ বতাহত এয়া সৰু তাল সৰি আছে। ডাঙৰ হ'লে খাই বঢ়িয়া লাগিব, মিঠা হ'ব। এইডাল ধতুৰাৰ গছ আৰু এইটো হ'ল ধতুৰাৰ ফুল। আমাৰ মহাদেৱৰ পূজা অৰ্চনাত এই ধতুৰা ফুলৰ ব্যৱহাৰ কৰা হয়। এটা ডাঙৰ মাছ আছে, দেখিবলৈ পাইছে কিমান পানী ধৰি আছে। এইটো তাকে কৰা। এতিয়া আমি এটা মাছ মাৰিম, ঠিক আছে? যোগাৰ লৈ আহিলোঁ মাছ ধৰিবৰ কাৰণে। এয়া আটা আৰু এইফালে আপোনাৰ বৰশী বাম। এতিয়া এই চাওঁ কেইটা মাছ পাওঁ, কেইটা নাপাওঁ নে নাপাওঁৱে। আটাৰ অকণমান সৰু চাই টুকুৰা এটা ল'ব লাগিব। বৰলৰ বাঁহ হ'লে বেছি ভাল। এইটো এতিয়া আমি ইয়াতে লগাই ল'ম কটাডালত। কিছু সময় টোপ দিলোঁ, কিন্তু টোপত আজি এটা মাছেও নুখুটিয়ালে। দুৰ্ভাগ্যবশতঃ দিনে বেয়া আজি। বাৰিষা বতৰ আহি গ'ল, গতিকে চেপা দেখিবলৈ পোৱা হ'ল। এতিয়া জোৰ গছত চেপা বান্ধি থৈ দিছে।
নদীখনলৈকে আহি গ'লোঁ আৰু সেইফালে দুটামান সৰু ল'ৰাই মাছ মাৰি আছে আৰু এইফালে কেইজন মানুহে পথাৰত আলি বান্ধি আছে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টি ভাল লাগিল আৰু ভাল লাগিলে কি কৰিব লাগে নিশ্চয় জানে। ধন্যবাদ।